এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ আজি দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দুৰ্গা পূজাৰ সময়ত ৰাজ্যবাসীলৈ ভাল খবৰ। মাত্ৰ 3 দিন বাকী আছে। 3 দিন পিছতে আপোনাৰ একাউণ্টত জমা হ'বলৈ গৈ আছে চৰকাৰী ধন। চৰকাৰী ধন আপোনাৰ একাউণ্টত জমা হ'ব। আপুনি বিশেষ কেইটামান কাম কৰিব লাগিব। যদি আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী হয় তেন্তে পোনে পোনে আপোনাৰ বেংক একাউণ্টত জমা হ'বলৈ গৈ আছে দুৰ্গা পূজাৰ সময়ত চৰকাৰী ধন। 10 তাৰিখে পেঞ্চন আৰু অৰুণোদয়ৰ ধন জমা কৰিব চৰকাৰে। পৰৱৰ্তী খবৰ, সোণাপুৰৰ কচুতলিত কেইবাদিনজোৰাকৈ উচ্ছেদ অভিযান অব্যাহত ৰাখিছিল প্ৰশাসনে। কিন্তু উচ্ছেদ অভিযানৰ পিছতে এতিয়া একাংশ লোকে পুনৰ বেদখল কৰিছে সেই স্থানত। গৃহ নিৰ্মাণ কৰিবলৈ উঠি পৰি লাগিছে সেই স্থানত। কিন্তু সেই বেদখলমুক্ত কৰিবলৈ চৰকাৰে বা প্ৰশাসনে যি ব্যৱস্থা গ্ৰহণ কৰিছিলে সেই স্থানত পুনৰ কোনে উচতনি দিছে সেইসকল লোকক পুনৰ বেদখল কৰিবৰ বাবে। প্ৰশাসনৰ তৰফৰ পৰা পুনৰ নিৰ্দেশ জাৰি কৰা হৈছে সেই স্থান খালী কৰি দিবলৈ। প্ৰশাসনে মাইক যোগে ঘোষণা কৰিছে। কেৱল ছাত্ৰীৰ বাবে নহয়, এইবাৰ ছাত্ৰৰ বাবেও অনা হ'ব নতুন আঁচনি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই কথা ঘোষণা কৰিছে আৰু ছাত্ৰৰ বাবে শীঘ্ৰে ছাত্ৰৰ বাবে মুকলি কৰা হ'ব এই আঁচনি। দুৰ্গা পূজা সমাগত, কিন্তু এই দুৰ্গা পূজাৰ সময়তে এতিয়া বহু লোকৰ একাউণ্টত জমা হৈছে ধন। কাৰোবাৰ 3,000, কাৰোবাৰ 4,000, কাৰোবাৰ 8,000, কাৰোবাৰ 10,000লৈকে একাউণ্টত ধন জমা হৈছে। এয়া কোনে ক'ৰ পৰা দিছে সেয়া কোনেও নাজানে। কেৱল হঠাৎ মোবাইলত মেছেজ আহিছে যে আপোনাৰ একাউণ্টত ধন জমা হৈছে আৰু লৰালৰিকে সকলোৱে বেংকলৈ গৈছে আৰু শাৰী পাতিছে। পুৱাৰে পৰা লানি চিগা শাৰী দেখিবলৈ পোৱা গৈছে বেংকত। সকলোৱে কেৱল ধন উলিয়াবলৈ গৈছে। আপুনিও পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। হয়তো আপোনাৰ বেংক একাউণ্টতো ধন জমা হ'ব পাৰে। কন্যা শিক্ষাৰ অভিলাষী লক্ষ্যৰে আৰম্ভ হ'ল মুখ্যমন্ত্ৰীৰ নিযুত মাইনা আঁচনি। আনুষ্ঠানিকভাৱে এই আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।